আপোনাৰ কেইজন আছিলে মোৰ 10 জনীমান হ'ব নেকি 10 জনীমান আছিলে নাই দেউতাক নোপোৱাৰ আগত মানে একদম মই একদম দরজা বন্ধ করিল মই ওলাম বুলি ভাবিছিলো মই আগত পছন্দ কৰিলো ৰোৱা তলি দিয়ে পলাইছো মানে যে লাষ্ট এটা কোৱেশ্চন কৰিম আপুনিতো ডেকা সময়ত সৰু সময়ত আহিলে নহয় জানো আহাৰ পিছত ডেকা হল দেখা হল হয়তো বিয়া পাতিছে আপুনি বিয়া পাতিছে নহয় জানো বিয়া পাতিলে কৰ পৰা আনি পেলাই পাতিলে যেনিবা আপোনাৰ ধৰম পত্নী মোৰ মানে পুৰণা জেগা দেৰগাঁও চাৰিগাঁও বুলি কয় দেৰগাঁও চাৰিগাঁৱৰ পৰা আনিছো ইয়াৰ পৰা দেৰগাঁও চাৰিগাঁৱৰ পৰা কেনেকা পালে আপুনি এই সময়ত মোবাইল নাই হয়তো একে গাঙে মানে মোৰ ককাই ভাই বা মা দেউতাৰ অৰিজিনেল গাঁও সেইটোৱে চাৰিগাঁও আপুনি ইয়াৰ পৰা মাটি ভাঙি পেলাই আহিছে আৰু আপুনিও ইয়াতে আহিছে আপুনি অলপ ওচৰত আহক অহা নাই পিছতে আহিছে মই মানে কেলে মোৰ মানে বহুত জেগাত ছোৱালী চালো কতো কথা নপতিলে কৈ থাকক আপুনি তাৰ পৰা কিনো কপালত লিখিলে গৈ 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 মানে নিজৰ গাঁৱতেই আছেগৈ মানে কপালটো তাতে আছেগৈ তাৰ পৰা আৰু জোৱান টাইমৰ কথা আৰু মা দেউতাও যেনিবা একো নকলে আৰু আনিবলৈ কৈছে আৰু তাৰপাছত আৰু আনিলো আপোনাৰ পছন্দ না মা দেউতাৰ পছন্দ মা দেউতাও পছন্দ বাৰু দেখাই দিলে মা দেউতা নেদেখোৱা আগতেই মই চালো তাৰপিছত মা দেউতা জানে মা দেউতাৰো অকমান ৰিলেটিভৰে মানুহ এইবোৰ তাতেই গতিটো ঠিক আছে আপুনি পছন্দ কৰিলে না আমাৰ মায়ে পছন্দ কৰিলে বেছিকে মই আগত পছন্দ কৰিলো তাৰপৰা পছন্দ কৰাৰ কেইবছৰৰ পিছত আনিলে কমো 1-1.5 বছৰ মান ইয়াৰ পৰাই তাত আপুনি চাব যায় কিহৰ লগত যায় নিজৰ গাঁও বুলি যায় তেতিয়া বাছে আৰু মানে সেই ইভাগে গাড়ী মটৰ বাইক চাইকো নাই আমাৰ মায়ে দিবলৈ মন নাই ই আহিলে মানে একদম খং উঠি থাকে নহয় ময়ো ভাবে মায়ে মুগি তোক দেখিলে খুব খং উঠে তুই কেলে আহি থাকে দেখাই দিয়ে কব জানিছে দেই তাৰপিছত মায়ে দিব মন নাছিলে কিহৰ কাৰণে দিব মন নাছিলে নিজৰ বুলি অলপ আমাৰ দেউতাহঁতৰ খানদানৰে যেনিবা মাকটো বাই ভনী কেনেকৈ বিয়নি কম বুলি দিবলৈ মন নাছিলে মিচিং সমাজতো নিয়মটো আছে কিন্তু আপোনালোকৰ অলপ অসুবিধা পাইছিল আৰু ইয়াৰ মাকে দিবলৈ নাই আৰু ময়ো মনত বেয়া পাই মায়ে দিবলৈ মন নাই নাযাওঁ বুলি কৈছে ই আকৌ নামানে আকৌ তাৰ বিনি দুটা আৰু নেৰে নহয় এতিয়া আনাটো কেনেকা হল যেনে টানি আনিলে চুৰ কৰি আনিলে আগত চুৰ কৰিয়ে যায় পলাই আহিলো মানে নিদিয়ে নেৰে আপোনাক নিদিয়ে সি নেৰে আকৌ এই মই নাযাওঁ এই বিনি কিটাক লগাই দিয়ে নহয় বিনি কিটা মোক খুচৰি থাকে নহয় মানে গুণ্ডা লগাইছে আগত গুণ্ডা থাকে নহয় জানো বাৰুৱাই থাকে নহয় যিয়ে নহওক আপুনি আহি বিচৰা নাই তাৰ বিনি বিলাকে কি কৈ পেলাই আপোনাক খুচুলাই আনিলে ইমান কৈছে তই কেলৈ নাযায় বোলে কি হব মাক কলে তই কেলৈ নাযাওঁ লম কৈছে বুলি এনেকৈ মোক কয় আৰু কিবা মই কওঁ মায়ে দিবলৈ মন নাই মই আকৌ মাক কিবা কাটিব নোৱাৰে এনেকে কৈছিলে আৰু সিহঁতে আকৌ দিনত কয় আকৌ মোক চাং তলতো গৈ পেলাই কৈ দিয়ে নহয় পাপ বনি পাম মই নামাং বুলি তই এনেকৈ কয় যাবই লাগিব এনেকৈ কয় ই লগত আহি পেলাই কবলৈ দিয়ে নহয় লাগেই মানে লাগেই এতিয়া আপুনি চুপ চাপি ওলাই আহিলে এইদিনা ওলা টাইমত বৰষুণ আকৌ দেই ৰাতি ওলাই আহিলে একদম বৰষুণ মেখেলা টোপোলাটো কেনেকৈ আনিলো ক'ত তম এইটো চাং এই তোৰ কি বনাইছিল মেখেলা টোপোলাটো বনাইছো বৰষুণ দি কেনেকৈ যাম এনেকৈ হৈছিলে ঢেৰাকনিও মাৰি আছে নহয় বাদমহীয়া একদম এই পথাৰত
আহো নাই এনেকৈ গলো আৰু ঈশ্বৰা মানে ৰোৱা তলি দিয়ে পলাইছো আৰু মানে একদম পথাৰে গম পথাৰে পালে না ঘৰৰ মানুহ কিন্তু গম নাপালে ঘৰৰ মানুহে গম নাপালে গম নাপালে না নাপালে তাৰপিছত কি কৰিবি এনেকৈ আহিলো আৰু তাৰপিছত আহি পেলাই এইটো থাকিলে যাবলৈ দিছে ঘৰত খং উঠা নাই মাথো মায়ে মোক তাৰে এসপ্তাহ পুৰণা জেগাত ৰাখিলে ইহঁতৰ তাতে লুকাই আমাৰ ৰাখিছে। লুকাই ৰাখিছে এসপ্তাহ থাকি পেলাই আকৌ মোক ইয়াত আহিলো তাৰপিছতে জগৰ ভাঙি পেলাই সিহঁতৰ পৰিয়াল মানুহ বিচাৰি আহিছিলেগে ইয়াত আহিছিলে ঘূৰাই কালি পলাইছো আজি তাতে। বিচাৰি আহিছে ঘূৰাই দিব লাগে বুলি মোক আকৌ ওলাবলৈ নিদিয়ে আমাৰ ঘৰৰ মানুহে লুকাই দিছে লুকাই থৈ দিছে মানুহ খুজিবলৈ আহিছগৈ দেই আকৌ মোক এইটো মোক দিবলৈ মন মানুহে ঘূৰাই দিবলৈ মন নাই বোলে তহঁতৰ পৰিয়াল আহিব তই নোলাবি কৈছে মই আকৌ নোলাং নহয় মই কৈছো কিছুমান দেই মোতকৈ কিবা কিটাই মোৰ বনিয়ে আহিছে ইহঁতক কিবা লবলৈও মন নাই নিজে এটা আহিছে দেই মোক আহিছে মোক ঢেৰ কৈছে দেই এইজনীয়ে এইবোৰ গালি গোলা কৰিছে ইহঁতি আগত ইহঁতৰ বংশৰে কৈছে মই কৈছো মই যাবলৈ মন নাছিলে মোক কৈছো তই নিজে মই তই লাজ নাই মই তোলৈ লাজ কৰিম এনেকৈ অন্তৰত ভাবিছে এইকেইটা মোৰ ভাই বোৱাৰী যেনিবা মই এনেকৈ কৰি পেলাই আগত আহিছে সিহঁতৰ কথা কৈ পেলাই মই একদম মানুহকেইটা আহিলে মানে একদম মই একদম দৰ্জা বন্ধ কৰিলো মই ওলাম বুলি ভাবিছিলো নিজৰ অন্তৰত আকৌ নালাগে বুঢ়ী কথা শুনিছ এনেকৈ ভাবিলো আচ্ছা বুঢ়ী আকৌ মোক এই দুটা তাৰ বিনি দুটাও কৈছো তোৰ মানুহ মোক লবলৈ মন নাই তহঁতে কেলে মোক এনেকৈ দিলে বুলি আকৌ এই পুৰণা আহোঁতে আকৌ মানুহকেইটাক মই কওঁ তহঁতে মোক সিহঁতৰ মায়ে লবলৈ মন নাই তহঁতক কেলে দিলে কওঁতে তই উকেৰে কাইছে যেনে তেনে দিলো এনেকৈ কৈছেগৈ আকৌ এতিয়া মই কি কম আৰু ইমানেই আৰু এই সময়ত আপোনাক দিব খোজা নাছিলে মায়ে বাবাই আপোনাৰ ঘৰত আহিবলৈ লাজ কৰিছিল নেকি আমাৰ নাই কৰা আৰু বুজাবুজি কৰি পেলাই আহিছে আৰু জগৰ চগৰ চব ভাঙিলে আৰু লাজ কৰিম ইয়াতে মিতুৰ ভাত খাবলৈ আহিছিলে জগৰো ভাঙিলে তাহাঁতে আপোনাৰ ভাল পোৱা কেইজন আছিলে মোৰ নাই দেউতাক নোপোৱাৰ আগত নাই এই একুৰি আছিলে এনেই কৈছে মিছাকে আপোনাৰ কেইজন আছিলে মোৰ 10 জনীমান হ'ব নেকি 10 জনীমান আছিলে বহুত জেগাত মই ভাল পাইছিলো কিন্তু কপালত নাই খালি অকল নিজৰ গাঁৱতে হৈ গ'ল নিজৰ গাঁৱতে অকলে অকলে অকাই মিলেন কান কম নিদিওঁ সেইটোৱেতো আৰু মই ভাল পাইছিলো ক'ত চাৰিগাঁও বৰমুকলি ইফালে এই লেঙেৰা ধেমাজি এইবোৰত চবতে মই ছোৱালী ভাল পাইছিলো মানে একদম মানে নিমিলিলে মানে গাঁৱতে পৰিলেগে আৰু এনে আপুনি ইয়াৰ মাৰ ভাল পোৱা কেইজন গম পাইছিলে তেখেতে বহুতে গাঁৱত জানিবা আৰু আমাৰ ককায়ৰ আটাইটোৱে মোক একদম ভাল পাইছিলে নহয় ইমান মানুহটো কিবা কৰিছে নহয় ই মাৰ এনে বেলেগ আপোনাৰকৈ বেলেগ সি ভাল পোৱা কেইজন আছিলে গম পাইছে মই গম নাপাওঁ এটাহে পাওঁ এটাই পাই আছিলে আৰু তাতো দুটা সৰুৰ পৰা দেই এইটো মানুহটো বাহিৰ পাইছিলে মানুহটো বাহিৰ নিজৰ কাঙি বাতি বিকিলে নহয় এইকাৰণে ঈশ্বৰ নাযাব আৰু এজনটো আৰু এজন আছিল যে আপোনাৰ এজনটো মোক বলেছে বেলেগ মানুহে বোলে এইটো বাৰ চলাইছে নগলে আপুনি ঠিক আছে ভাল লাগিলে এতিয়া আপোনালোকে বিয়া পাতাই কিমান বছৰ হ'ল মই 81 চনত আপুনি কিমান বয়স আছিলে বিয়া পাতাৰ সময়ত বিয়া পতা মানে মোৰ সমানে আৰু বয়স একে সমান ঠিক আছে ভাল লাগিলে মা
তই আকৌ এইফালে ইয়ৰাং নকৰিবি সেইটো দেখুৱাব লাগিব আকৌ সেইটো ন সেইটো দেখুওৱা বস্তু আমি এইটো বেয়া আমি বেয়া হেৰি প্ৰচাৰ নাই কৰা নাই, নহয় ন ধুনীয়া কথা কৈছে। সেইবোৰে আমি এইটো দুই এটা কথা ভাবিব লাগিবতো ভাবিব নহয় লাগিবতো, জানো? জানে। এতিয়া আপোনাক দেখিব আৰু। এটা নেপালী ছাত্ৰৰ সন্তান আনু আনু লাটাই লাংগেল টেঙানি বাবু বাঙি মই নতুনকৈ আছো ইমান বই কৰিছে এনেকুৱা এই নতুন আন্দোলনত লৈ গৈছিলে আৰু না নতুন আনিলো আৰু আন্দোলন সময়ত আপুনি অ, আনিছিলে। ই আকৌ নতুন মাটি কুনি মই আছিলো টেঙানি নতুনকৈ আনি পেলাই মোক এৰি পেলাই গ'ল নহয় মই কিমান নতুন মাটি আকৌ বিচাৰিব টেঙানিত আকৌ অ। গৈছিলো হাবি কাটিবলৈ কিমান মানুহ একদম তাত চিঞৰি যায় মই একদম 3 মাহ মান কিবা থাকিলো বুলি নেকি নেপালী কিবা কেদিম বুলি দেই। কিবা ইমান 3 মাহ বই মান কৰে থাকিলো নেকি প্ৰথম আন্দোলন দিনাখনেই মই সেই তাৰ পৰা ওলাই এনেকুৱা আহিছো ৰাতি টেঙানি হোৱাই নাই এইটোৱে হাবিৰ পৰা এনেকৈ চিঞৰি গৈছে মানুহ সদায় চিঞৰি যায় মই খুব বই কৰি নহয় নতুন মানুহ যে যিদিনা মই টেঙানিৰ পৰা আহিছোগে আহি ঘৰত কমো 1-2 ঘণ্টামান হ'ল নেকি তাৰ পৰা একদম এই নেপালী গাঁও বিলাক জ্বলিব লাগি জুই মানে বহুত ডাঙৰ ঘটনা হৈছিলে ডাঙৰ এতিয়া এই ঘটনা। সময়ত বহুত নেপালী আছিলে ইয়াত। নেপালী আছিলে? আছিলে বহুত আছিলে তাৰ পৰাহে ইয়াত নেপালী নেপালী কমিলে মানে মিয়াটোকো জ্বলালে আধা অংক গুচি গ'ল মানে এই নেপালী নেপালী খিনি না তেতিয়া সেই ইয়াত প্ৰথম নেপালী বিলাকহে আছিল নেপালী কেইটাও আছে আমাৰ বিলাকো আছে যেনিবা নতুন টাইমত মিয়া ইমান নাই বহুত নেপালী ইয়াৰ পৰা ক'ৰ পৰা আহিছিলে এনে এইবোৰ কৰ আহিছিলে জানো কিন্তু বহুত নেপালৰ জমা হৈছিলে জমা হৈছিলে নেপালৰ কৰ আহিছে ক'ব নোৱাৰো কিন্তু হাবি বঙা আমিও এতিয়া নতুন সিহঁতেও নতুন ক'ত কি আছে গম নাই আৰু তেতিয়া ইমান পৰিচয়ও নাই আৰু জাগাখিনি যাবলৈ আহিবলৈ হেৰি নাই চব হাবি জংঘলে নহওক আলোচনাটো কৰিলো ভাল পালো আপোনালোকে সময় দিয়াৰ কাৰণে ধন্যবাদ ভাল তই এইফালে ইফালে নকৰিবি এইফালে কৰাই হয়। এই কল্পনাহে জানিব এইটো কল্পনা ধন্যবাদ বাই বাই